হেল্ল' ফ্ৰেণ্ডছ, এনেকুৱা এখন ভাতৰ কাঁহী কোনে কোনে খাই ভাল পায় মোক কমেণ্টত জনাবচোন। তো আজি হৈছে এইটো দুপৰীয়াৰ থালি, যদিওবা মই লাঞ্চৰ কাৰণে ৰাতিপুৱাতে বনাইছিলোঁ, কিন্তু মোৰ দোকানত যোৱা নহ'ল, গতিকে আমি দুয়ো ঘৰতে এনেদৰে খালোঁ। তো ব'লকচোন মই কি বনাইছিলোঁ চাওঁ। এইখন হৈছে মোৰ খুবেই ফেভৰেট দালি হয়। এই দাইলখন মই ৰঙালাওৰ আগেৰে বনাওঁ। তো প্ৰথমতে মই ৰঙালাওৰ পাতখিনিতো ভালকৈ ধুই বাছি থৈছিলোঁৱে। তাৰপিছত মই দাইলখিনি অকণমান ফ্ৰাই কৰি লৈছিলোঁ কেৰাহীত ৰঙচুৱা পৰাকৈ। ভাজি উঠিহে মই এইখিনি ধুম, কাৰণ ধুই লৈ ভাজিব অসুবিধা হয়। তো এয়া ফ্ৰেণ্ডছ, ভালদৰে ধুই মই প্ৰেছাৰ কুকাৰত দাইলখিনি দি দিলোঁ নিমখ আৰু জলকীয়া দি পিনে। এতিয়া ফ্ৰেণ্ডছ, প্ৰেছাৰ কুকাৰত হুইচেল মৰালৈকে মই বেঙেনা কেইটামানো ফ্ৰাই কৰি ল'লোঁ নিমখ হালধি দি, আৰু সেইখিনি সময়তে মই ৰঙালাও কেইটামানো কাটি ল'লোঁ। এইখিনিও মই ফ্ৰাই কৰি ল'ম বেঙেনা হৈ যোৱাৰ পাছত। আৰু ফ্ৰেণ্ডছ, সেইখিনি সময়তে মোৰ এয়া প্ৰেছাৰ কুকাৰত বইল হৈ গ'ল। তো এতিয়া মই খোলাকৈয়ে ইয়াতে ৰঙালাওৰ আগখিনি দিম আৰু হালধি আৰু জিৰাৰ গুড়ি অকণমান দি কিনে এইখিনি উতলিব দিম, যেতিয়ালৈকে এইখিনি ভালদৰে সিজি নাযায়। প্ৰায় আৰু 10 মিনিটমান সময় খোলাকৈ এইকাৰণেই দিম, কাৰণ প্ৰেছাৰ কুকাৰটোত হুইচেল মাৰিব দিলে নাইকিয়াই হৈ গ'লহেঁতেন, আৰু তেতিয়া খাব ভাল নালাগিলে হয় ৰঙালাওৰ আগখিনি। দাইলখন বকবকাই উতলি থকা মানে মোৰ ইপিনে বেঙেনাও ফ্ৰাই হৈ গ'ল ফ্ৰেণ্ডছ, আৰু একেখন কেৰাহীতে তেল অকণমান দি মই ৰঙালাওখিনিও ফ্ৰাই কৰি ল'ম। ৰাতিপুৱা সময়ত মই বহুত খৰধৰকৈ বনাবলৈ চেষ্টা কৰোঁ। তাৰপিছত কেৰাহীত মই তেল দি ইয়াতে মই ক'লা জিৰা দিছোঁ। ক'লা জিৰাৰ সৈতে মই ৰঙালাওখিনি ফ্ৰাই কৰিম ফ্ৰেণ্ডছ। আপোনালোকে এনেদৰে বনাই চাব। মই পিঁয়াজ নিদিওঁ, কেতিয়াবা বেছিভাগেই মই পিঁয়াজ নিদিওঁ, আচলতে নিৰামিষৰ দিনাটো নিদিওঁৱেই। আৰু এনেও মই ৰঙালাও ভাজিলে খুব কমেই মই পিঁয়াজ দিওঁ। তাৰপিছত হালধি নিমখ দি জলকীয়া দি যেনেকৈ ভাজে ঠিক তেনেকৈ আৰু ৰঙালাও ভাজিখিনি ভাজি ল'লোঁ। আৰু এইখিনি প্ৰায় উতল আহি প্ৰায় সিজিয়ে গৈছে, দাইলখনো মোৰ প্ৰায় ৰেডি হৈ গৈছে ফ্ৰেণ্ডছ। তাৰপাছত মই ৰঙালাওখিনি উঠাই একেখন কেৰাহীতে মই আকৌ তেল অকণমান দি দাইলখিনিও মই তেল মাৰি দিম। দেখিছেনে ফ্ৰেণ্ডছ, ধুনীয়াকৈ ৰঙালাও ভাজিখিনিও মোৰ ৰেডি হৈ গ'ল, দাইলখনো ৰেডি হৈ গ'ল প্ৰায়। আৰু এতিয়া মই এইখিনি তেল মাৰি দিম, মানে চম্ভাৰ দিম। চম্ভাৰত মই তেলত মই শুকান জলকীয়া দিছোঁ আৰু গোটা জিৰা, বাছ ইমানেই ফ্ৰেণ্ডছ। একদমেই সহজ ৰেচিপি হয় এই দাইলৰ ৰেচিপিখন, আপোনালোকে নিশ্চয় খাই চাব। দাইলখন মগু দালিখিনি ভাজি ল'ব, তাৰপাছত ৰঙালাওৰ আগখিনি মই যেনেকৈ দেখালোঁ ঠিক তেনেকৈ বনাব আৰু খাই চাব, বিৰাটেই সোৱাদ লাগে। মোৰ মানে লোভ লাগে এই দালিখন, সঁচাকৈ। এই দালিখন খাবৰ কাৰণে মোৰ বিৰাট বেছি এক্সাইটেড হৈ থাকোঁ যিদিনাখন মই বনাওঁ। কি ধুনীয়াকৈ উতলিছে ফ্ৰেণ্ডছ, সঁচাকৈ। তাৰপিছত কি হ'ল ফ্ৰেণ্ডছ, এইটো দাইল ৰেডি হৈ গ'ল বাৰু, ৰাতিপুৱা মোৰ চব খানা ৰেডি হৈ গ'ল, কিন্তু মোৰ দোকানত যোৱা নহ'ল। তো এইটো হৈছে মোৰ দুপৰীয়াৰ সময়ত মই যিহেতুকে নগ'লোঁ, তো অমলেট এটাও ৰেডি কৰি ল'লোঁ। তো ধুনীয়াকৈ মই প্ৰথমতে ডিমটো পূৰা ধুনীয়াকৈ ফেটি লৈছোঁ। ফেটি ল'লে কি হয়, ডিমটো একদম ধুনীয়াকৈ ফ্লাফি টাইপ হয়, ফুলি যায় আৰু মানে আপোনালোকে দেখিব ভিডিঅ'ত চাবচোন, ধুনীয়াকৈ ফুলি যায়, তেতিয়া খাবলৈ বেছি ভাল লাগে। মানে চফ্ট হয় আৰু মানে অমলেটটো। চাবচোন ফ্ৰেণ্ডছ, ধুনীয়াকৈ ফুলি যাব এতিয়া। ফুলিছেনে ফ্ৰেণ্ডছ, দেখিছেনে? তো এই অমলেটটো খাবলৈ বিৰাট সোৱাদ লাগে। মই ইয়াতে একো দিয়া নাই, অকল নিমখ দিছিলোঁ আৰু দিছিলোঁ মই জালুকৰ গুড়ি, কিন্তু মই ইয়াতে হালধিও দিয়া নাই ফ্ৰেণ্ডছ। তো আজিৰ লাঞ্চৰ থালিখন ৰেডি হৈ গ'ল। দেখিছেনে, পাপৰ এটাও ভাজি ল'লোঁ। কি হয়, দুপৰীয়া টাইমত এনেকৈ খাবলৈ বিৰাট বেছি ভাল লাগে। দোকানত খালে ভালদৰে যিহেতুকে খাব নোৱাৰি, খৰখেদাকৈ খাব লগা হয়। তো ঘৰত থাকিলে ধুনীয়াকৈ তৃপ্তিৰে এসাঁজ খাওঁ আৰু ফ্ৰেণ্ডছ। এইখনে হৈছে আজি দুপৰীয়াৰ লাঞ্চৰ ফাইনেল লুক, য'ত আছে পাপৰ, বেঙেনা, ৰঙালাও, অমলেট আৰু দাইল। আশা কৰোঁ আপোনালোকে এই দাইলখন বনাই খাব আৰু বনাই খাই মোক কমেণ্টত নিশ্চয় জনাব। তো ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডছ। আজিলৈ আহোঁ, বাই বাই।